নমস্কাৰ, গৃহিণী কিচেনৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই মোৰ কোৱাৰ্টাৰৰ সন্মুখৰ শাকনি বাৰীখন আপোনালোকক অকণমান দেখুৱাম। মই মোৰ কোৱাৰ্টাৰৰ সন্মুখৰ অলপ জেগাতে কিছু শাক পাচলি কৰিছোঁ। আজিকালি বজাৰৰ শাক পাচলিবোৰ খাবলৈ ভয়ে লাগে। বিভিন্ন ধৰণৰ কীটনাশক আৰু সাৰ প্ৰয়োগ কৰা হয় আৰু বজাৰৰ শাক পাচলিবোৰৰ আনিব ভয়ো হৈছে আজিকালি কৰোণা মহামাৰীৰ বাবে। গতিকে বলক আজি মই এফালৰ পৰা শাক পাচলিখিনি আপোনালোকক দেখুৱাই লওঁ। প্ৰথমতে মই আপোনালোকক বগৰী গছডালকে দেখাওঁ। এইডাল থাইলেণ্ড বগৰী গছডালতে জিকা এডালো উঠাই দিছোঁ, ফুলি আছে, লাগিব চাগে এতিয়া। এইজোপা জাহাজী কল, আৰু কেইজোপামান আছে জাহাজী কল, লাগিব আৰু এতিয়া। এইজোপা জাহাজী কল ওলাব ধৰিছে আৰু সেয়া গছডাল হালি গৈছিলে, সেই খুটি পুটি পেলাই বান্ধি দিছোঁ ৰছীৰে। এইজোপা মধুৰিআম গছ, কোমোৰা এডালো উঠাই দিছোঁ ইয়াতে গছডালত, আৰু তলফালে অকণ হালধি ৰুই দিছোঁ। জলকীয়াও আছে এডাল। এইডালো বগৰী গছ। এইডাল আকৌ এই আপেল বগৰী বুলিয়ে কয়, সৰু সৰু একদম কেঁচু আপেলৰ নিচিনা। এইজোপা আম গছ, আম গছজোপাত পাণ এডালো উঠাই দিছোঁ। এইফালে পিছফালখন মোৰ, পিছফালে চালি এখন দি দিছোঁ, কোমোৰা গছ এডাল উঠাই দিছোঁ, আৰু এইফালেও আম গছ আছে। আৰু কল কেইজোপামানো আছে এইফালেও পিছফালেও। বলকচোন আৰু আগফালখন দেখুৱাওঁ এতিয়া। এয়া মোৰ ভেন্দি খেতি লাগিছে, ভেন্দি গছত আছে এতিয়াও। মাজতে চৌ এটাও দি দিছোঁ, ছোৱালীজনীয়ে বনাই দিছে চৌটো। এয়া সোঁফাল, কোমোৰা চালি এখন আছে ইয়াতে, কোমোৰা লাগি আছে। এইফালে চৌ এটা আছে, কোমোৰাবোৰ বুঢ়া হ'ব ধৰিছে আৰু বুঢ়া হৈছে। এয়া ভেন্দি গছ, এইডাল হালি গৈছে। এইডাল ল'ৰাটোৱে এতিয়া ঠিক কৰি দিব, ঠিক কৰি দি আছে সি। এইজোপা কালমেঘ গছ, কালমেঘ তিতা ঔষধি হয়, লগাইছিলোঁ, ধুনীয়াকৈ হৈছে গছজোপা। এয়া আমাৰ কোৱাৰ্টাৰৰ ৰাস্তা, পদূলিৰ সন্মুখভাগ। এইফালে মোৰ সৰু শাক পাচলিৰ বাগিচা। আজি মই আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ বা চাই কেনেকুৱা লাগিল? যদিহে ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ আহিলোঁ।